আহিব লাগে লিখাত বোলে ভুল হৈ গ'ল কি কৰিবি ক Follow respected choreographers and dancers খিনিক নিজৰ নিজৰ আসনত বহিবলৈ অনুৰোধ জনোৱা হ'ল আমি 5 মিনিটৰ ভিতৰত আমাৰ আজি অনুষ্ঠানটি আৰম্ভ কৰিম লৈ আমাৰ ভয় হৈছে আমি একত্ৰিত হৈছো আৰু এই একত্ৰিত অকল অনুষ্ঠান পতাত আমি সীমাবদ্ধ নাথাকো কাইলৈ আপোনাৰ যিকোনো সমস্যাত আমি আপোনাৰ ওচৰলৈ যাম আপোনাৰ যিকোনো অনুষ্ঠানত আপোনাৰ ওচৰলৈ যাম আপোনাৰ অঞ্চলত আয়োজন কৰা বিহু কমিটিখনতো আমি যাম আপুনি যদি ভাবে আপুনি সম্পাদক এই বিহু কমিটিখনৰ আমি আপোনাক তাত সহায় কৰিম যিকোনো সময়ত আমি আপোনালোকৰ লগত আছো আৰু আপোনালোকে আমাৰ লগত থাকক এইখিনি কথা কৈয়ে এই পবিত্ৰ মঞ্চত জ্যোতিচিত্ৰবনত য'ত মানৱ দানৱৰ নিচিনা বোলছবিৰ আৱিষ্কাৰ হৈছিল য'ত সেন্দুৰ আৱিষ্কাৰ হৈছিল য'ত ডক্টৰ বেজবৰুৱা আৱিষ্কাৰ হৈছিল এই পবিত্ৰ এই মঞ্চত আজি আমি একত্ৰিত হৈছোঁ আৰু সেই শ্ৰদ্ধাৰ ব্যক্তিসকলক আমি শ্ৰদ্ধাৰে তেখেতসকলক প্ৰণিপাত জনাই আজিৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আজি আমাৰ মাজত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আছে তেখেতসকলক মই মঞ্চলৈ নিমন্ত্ৰণ জনাম আৰু তেখেতসকলক আমি সম্বৰ্ধনা জনাম প্ৰথমতে মই মঞ্চলৈ আদৰিবলৈ বিচাৰিছোঁ জ্যোতিচিত্ৰবনৰ অধ্যক্ষ মাননীয় শ্ৰীযুত বিদ্যাসাগৰ মহোদয় যদি আছে তেখেতে মঞ্চলৈ আহিলে সুখী হ'ম মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কৌতুক শিল্পী বিশিষ্ট ব্যৱসায়ী মাননীয় শ্ৰীযুত অভিজিত বৰুৱা ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অভিজিতৰ মাজত উপস্থিত আছে বিশিষ্ট সংগীত পৰিচালক অজয় ফুকন ডাঙৰীয়াকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে অসমৰ এজন বিশিষ্ট অভিনেতা পল ফুকন ডাঙৰীয়াকো মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ জ্যেষ্ঠ কৰিঅগ্ৰাফাৰ অখিল বৈশ্য ডাঙৰীয়া তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু জলি বৰুৱা বাইদেউক মঞ্চত আমন্ত্ৰণ জনাইছোঁ লগতে মই মঞ্চত আমন্ত্ৰণ জনাইছোঁ অল আছাম কৰিঅগ্ৰাফাৰ এণ্ড ডেন্সাৰ এছ'চিয়েশ্যনৰ সভাপতি মহোদয়ক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ মঞ্চত আহি এই চেগতেই সম্পাদক ডাঙৰীয়া অসম গগৈ ডাঙৰীয়াকো আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ এক সুখৰ খবৰ আজি আমাৰ মাজত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত হৈছে একেলগে এটা কাম কৰাৰ এটা পৰিকল্পনাৰে আমি আগবঢ়াৰ প্ৰয়াস কৰিছোঁ মই অনুৰোধ জনাম বিষয়ববীয়াক আমাৰ মাজত উপস্থিত থকা সংগীত পৰিচালক অজয় ফুকন ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ মই বিশিষ্ট অভিনেতা পল ফুকন ডাঙৰীয়াক মই সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব জনপ্ৰিয় কৰিঅগ্ৰাফাৰ ধনজিৎ দাস DDC মই তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ মই অলপ আগতে কৈ গ'লোঁ তথাপি যিহেতু আমি উদ্দেশ্য ব্যাখ্যা কৰিব ক'লে মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ উদ্দেশ্যটো হৈছে প্ৰথম উদ্দেশ্যটো চন্দনা দেৱী মই কৈছিলোঁ যেতিয়া চন্দনা দেৱীক আমি নৃত্যশিল্পী আৰু কৰিঅগ্ৰাফাৰ কিছুমান গৈছিলোঁ লগ কৰিবলৈ আমাৰ হাতত পইচা নাছিলে কাৰণ আজি 2 বছৰে আমি শিল্পী সমাজ কেনেকৈ আছোঁ সকলোৱে জ্ঞাত আমাৰ এটা ফাণ্ড নাছিল যাৰ কাৰণে আমাৰ ফাণ্ডৰ পৰা চন্দনা দেৱীলৈ আমি কিবা এটা বৰঙণি আগবঢ়াব পাৰোঁ যাৰ কাৰণে আমি ব্যৰ্থ হৈ পৰিছিলোঁ তথাপিও যিখিনি পাৰিছিলোঁ আমি 200 300 500 1000 5000 10000কে আমি তাইক হেল্প কৰিছিলোঁ আমাৰ ইমানকেইজন মানুহ মই অকলে ইমান চিঞৰিব পাৰোঁ শ্বুটিঙত একশ্যন বুলি আৰু এবাৰ যাম আমি য়েছ থেংক ইউ সম্পাদক ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ নমস্কাৰ সকলোকে ইয়াত থকা জ্যেষ্ঠসকলক মই সেৱা জনাইছোঁ মোৰ উদ্দেশ্য এটাই আছিলে আমি যি এই অল আছাম কৰিঅগ্ৰাফাৰ্ছ এণ্ড ডান্সাৰ্ছ যিটো এছ'চিয়েশ্যন সেইটোক অলপ বহলভাৱে প্ৰচাৰ কৰিবলৈ আমাৰ এইখন আজি ছেকেণ্ড প্ৰেছ মিট হয় আমি ফাৰ্ষ্ট মিট যিখন হৈছিলে প্ৰেছ ক্লাবত আমি ইমান
বহলভাৱে কৰিব নোৱাৰিলোঁ, মানে আমাৰ অনুপস্থিত আছিল প্ৰায়খিনি মানুহ। গতিকে আজি আমাৰ সংবাদ কৰ্মীসকলৰ প্ৰতি এটাই আহ্বান যে আমাক অলপ সহায় কৰক, আপোনালোকে এই প্ৰেছৰ যোগেদি অসমৰ সকলোখিনিক জনাওক, যাতে আমি আমাৰ এই যি প্ৰচেষ্টা হাতত লৈছোঁ সেইখিনি যাতে অকণমান প্ৰচাৰ কৰে, আমাক সহযোগ কৰক। ধন্যবাদ। মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, মোৰ ভাল লগা কথা, মানে 2 মিনিটত শেষ কৰিম এইটো, খুব 1 মিনিট খুব বেছি, যে যেতিয়াই অনুষ্ঠানটো ৰাইজৰ মাজলৈ নিম বুলি কৈছিলে, যেতিয়া মই অনুৰোধ কৰিছিলে যে কুলেন্দ্ৰ তুমি গোটেই অনুষ্ঠানটো চলাব লাগিব, অনুষ্ঠান চলোৱাৰ ৰাতি আগদিনাখন ৰাতি আৰু পিছদিনাখন ৰাতি কি ঘটিছিল সেই কথাটো ক'ব বিচাৰিছোঁ। কেইজনমান মোৰ একদম ওচৰৰ বন্ধু, আমি একেলগে প্ৰায় থাকোঁ, একেটা কেম্পাছতে থাকোঁ, সভাপতি সম্পাদক মহোদয় যেনেকৈ লাগি আছে ঠিক তেনেকৈ বিশেষ ব্যক্তিসকলো লাগি আছে। কেইজনমান ব্যক্তি মোক ক'ম, ৰাজু ক'ত, ৰাজু ইয়ালৈ আহা, ৰাজু ধনজিৎ, তাৰপিছত আমাৰ সঞ্জিত কিং, অঞ্জন, এইকেইটা মানুহ ক'ত গ'ল? মানে মই এইটো কথা ক'ব বিচাৰিছোঁ, ৰাজু, ধনজিৎ, অঞ্জন, মানে সদায় আমাৰ আলোচনা হয় যে সিদিনাখন আলোচনা এটা হৈছে যে আজি মিটিংখন হৈ গ'ল, এতিয়া আমি কি কৰা দৰকাৰ, অসমৰ ৰাইজক আমি কেনেকৈ সহায় কৰিব পাৰোঁ, এই গোটেইখিনি বন্ধু মোক কয়। তাৰমানে আমি ৰাতি বহোঁ, দিনে ৰাতি একেটা কামতে এওঁলোকে সভাপতি সম্পাদক প্ৰমুখে বিষয়ববীয়াকৈ লাগি আছে। ধনজিতে সদায় কুলেন্দ্ৰ আমি এইটো অনুষ্ঠান আৰম্ভ কৰিছোঁ, বহু অনুষ্ঠান মৰি গ'ল, কি কৰা দৰকাৰ, এনেকৈ ৰাতি দিনে আমি আলোচনাত বহিছোঁ, যোৱা ৰাতিও বহিছোঁ। তাৰমানে যে আজি কি কৰা হ'ব, মই এইটোকে ক'ব বিচাৰিছোঁ যে আমি যদি মানসিকভাৱে গোটেই অনুষ্ঠানটো লৈছোঁ, প্ৰত্যেকে মানসিকভাৱে লওক, আলোচনা কৰক যে আমি এইটো ডেভেলপ কৰাৰ কাৰণে কি কৰিব পাৰোঁ। আপোনালোকৰ মনৰ কথাবোৰ লিখিতভাৱে জনাওক, ফোন কৰি জনাওক যে অসীম দা আমি এনেকৈ ভাবিছোঁ, যে সোণাল দা আমি এনেকৈ ভাবিছোঁ, তেতিয়া অনুষ্ঠানটো জীয়াই থাকিব, হয়নে কথাটো? গতিকে আমি একলগ হৈ থাকিম, একেলগে থাকিম। গতিকে এতিয়া আমাৰ উষ্ম আদৰণি জনাইছোঁ, বকেটোৰাত উষ্ম আদৰণি জনাইছোঁ, আৰু আসন গ্ৰহণ কৰিব অনুৰোধ এটা হাত চাপৰি জোৰে একেলগে একেখন মঞ্চতে এই বিশিষ্ট ব্যক্তিসকলক লগ পোৱাৰ কাৰণে। এটা হাত চাপৰি ভবা নাছিলোঁ, এনেকুৱা কেইজনমান বিশিষ্ট ব্যক্তিৰ সান্নিধ্যই আমাক আৰু উপকৃত কৰিছে, বহুত ভাল লাগিছে। সকলোকে আকৌ বহিবলৈ অনুৰোধ জনালোঁ। সঁচাকৈয়ে এটা গৌৰৱৰ দিন আজি আমাৰ মাজত, আমি যেনেকৈ নিমন্ত্ৰণ জনাইছিলোঁ তেনেকৈ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত বিশিষ্ট ব্যক্তিসকল আহি পাইছে। গতিকে আমি নিজকে কৃতাৰ্থ অনুভৱ কৰিছোঁ, ধন্যবাদ দিছোঁ তেখেতসকলক। নমস্কাৰ, মঞ্চত উপবিষ্ট মোৰ সন্মানীয় জ্যেষ্ঠসকল আৰু সন্মুখত থকা বন্ধু বান্ধৱ, ভাইটি ভণ্টি আৰু প্ৰেছৰ পৰা অহা দাদা বাইদেউসকল, প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ সম্পাদক আৰু সভাপতি ডাঙৰীয়াই আমি একগোট হোৱাৰ আজিৰ যি সংবাদমেলৰ যি উদ্দেশ্য, সেই উদ্দেশ্য ব্যাখ্যা কৰিলে। আৰু যিহেতু এতিয়া আমাৰ কৰ্মশালাখন আয়োজন কৰিবলৈ ওলাইছোঁ, সেইটো চবেই গম পাইছে। তাৰ আগতে এটা কথা কওঁ যে চন্দনা দেৱী আমি ইনস্পায়াৰ্ডহে হৈছোঁ। তাৰ আগতে হেমন্ত এজন ছিনিয়ৰ ডান্সাৰ আৰু ছিনিয়ৰ কোৰিঅ'গ্ৰাফাৰ আছিলে, হেমন্তও আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেতিয়া গৌতম ৰাভাও তেনেকৈ আমাৰ মাজৰ পৰা হেৰাই গৈছে, আমাৰ সময়ৰ ডান্সাৰ, আৰু এতিয়া আমাৰ লগৰ এজন কোৰিঅ'গ্ৰাফাৰ, দুয়োজন এতিয়া আমাৰ মাজত নাই। তো আমি তেতিয়াই যদি আমি অকণমান ইনস্পায়াৰ হ'লোহেঁতেন, তেতিয়া হয়তো আজি চন্দনাৰ ক্ষেত্ৰত আমি ছেফ ছাইড খেলিব পাৰিলোহেঁতেন। কিন্তু এতিয়া হাই টাইম চন্দনা ইনস্পায়াৰ হৈ আমি আগবাঢ়িছোঁ। এই সংগঠনটো যেন আপোনালোকে চলাই নিয়াত সহায় কৰে। এজন মানুহে কেতিয়াও এখন সংগঠন চলাব নোৱাৰে। সভাপতি, সম্পাদক বা আজি মই যদি কিবা এটা পদত আছোঁ, আমি 3গৰাকী ব্যক্তি লগ হৈ পেলাই আমি কেতিয়াও এটা সংগঠন চলাব নোৱাৰোঁ। কাৰণ এটা ৰিলেশ্যন জন্ম দি পেলাই সেই ৰিলেশ্যনটো আগবঢ়াই নিয়াটো বহুত ডাঙৰ কথা। উই হেভ অল ফলেন ইন লাভ, বাট আমি কিমান সেই লাভ ৰিলেশ্যনটো আগুৱাই নিব পাৰিছোঁ ডিপেণ্ডছ অন বোথ অফ আছ। এগৰাকী বিশিষ্ট শিল্পী, যিগৰাকী অসমৰ বিহুসুৰীয়া গীতৰ ধাৰা আনিলে, তেখেতক ৰাজ্যিক মৰ্যাদা নিদিলেই, কিন্তু আমাৰ নতুন প্ৰজন্মৰ কোনো এগৰাকী শিল্পী তাত উপস্থিত নাছিলে। এটা দুৰ্ভাগ্যজনক এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, য'ত মই নিজকে গৈ তাত মই লাজ পাইছোঁ। আচলতে আমি ক'ত আছোঁ, মই নিজে লিখিছোঁ ফেচবুকত যে এনেকুৱা কিয় হ'বলৈ পাইছে। আমি সকলোৱে যেতিয়া আমি একত্ৰিত হৈ থাকোঁ, এনেকৈ আমাৰ এছ'চিয়েশ্যন ধেৰ আছে, কিন্তু এছ'চিয়েশ্যনে আজি এখন খুব আচলতে ধুনীয়া এখন সভা হৈছে, এখন প্ৰেছ মিট হৈছে,
জ্যোতি চিত্ৰবনৰ প্ৰাংগণত আমাৰ যি কৰিঅ'গ্ৰাফাৰ এছ'চিয়েশ্যন এটা পূৰ্ণাংগ ৰূপ পাবলৈ গৈ আছে আৰু লগতে কৰিঅ'গ্ৰাফাৰ এণ্ড ডান্সাৰ এছ'চিয়েশ্যন আৰু এইটো খুব প্ৰয়োজন আচলতে কাৰণ কি একত্ৰিত হৈ যিকোনো এটা আমি যদি অনুষ্ঠান গঢ় দিওঁ তেতিয়া আমাৰ পৰৱৰ্তী সময়ত আমাৰ ভৱিষ্যতত আমি সংকল্পবদ্ধভাৱে আমি খুব নিয়মানুৱৰ্তিতাৰে আমি কাম কৰিব পাৰিম আৰু প্ৰথমে কেইজনমানে খুব উদ্যোগ ল'লে উদ্যমী যুৱকে আৰু এতিয়া গোটেই এটা পূৰ্ণাংগ ৰূপ পাইছে অসমত 80গৰাকী প্ৰতিষ্ঠিত কৰিঅ'গ্ৰাফাৰ এতিয়া ওলাইছে আৰু তেওঁলোকে উদ্যোগ লৈছে যে এটা এছ'চিয়েশ্যন হওক আৰু হাজাৰ হাজাৰ ডান্সাৰ ইয়াতে আহিব আৰু আটাইতকৈ ডাঙৰ কথা যে তেওঁলোকে আজি আমাৰ চন্দনা দেৱী যি এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে কিন্তু তেওঁলোকক সঁহাৰি জনাবৰ কাৰণে বিভিন্নজনৰ ওচৰত হাত পাতিব লগা হয় কিন্তু তাৰ পৰিৱৰ্তে আমি এটা কথা ভাবিছোঁ যে সকলোৱে ভাবিছে তেওঁলোকে কৰিঅ'গ্ৰাফাৰ্ছখিনিয়ে যে এটা ডান্সৰ এটা ৱৰ্কশ্বপ হওক নৃত্য এটা কৰ্মশালা হওক যি কৰ্মশালাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব আৰু মই আহ্বান জনাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত যিসকলে আপোনালোকে নৃত্য কৰিব খোজে অসীম বৈশ্য বিৰাট ডাঙৰ ডাঙৰ অসীম গগৈ আছে সোণাল হাজৰিকা আছে আমাৰ DDC আছে জলি বৰা আছে অসমৰ সমী বৰাগোহাঁই বিখ্যাত কমল নাথ বিখ্যাত তেওঁলোক কৰিঅ'গ্ৰাফাৰ হয় আৰু নতুন প্ৰজন্মৰ আমাৰ আছে যিসকল কৰিঅ'গ্ৰাফাৰ তেওঁলোকে নৃত্য শিকাব আপোনালোকে নৃত্য শিকিবলৈ আহক আৰু আমাৰ যি এই অনুষ্ঠানটো আছে এই অনুষ্ঠানটোক সঁহাৰি জনাওক এইখিনি আশা কৰিছোঁ আৰু সকলোৰে পৰা সঁহাৰি বিচাৰিছোঁ আৰু মই এই যিটো কৰিঅ'গ্ৰাফাৰ এণ্ড ডান্সাৰ এছ'চিয়েশ্যন অসমত গঠন হৈছে মোৰ সম্পূৰ্ণৰূপে সহযোগিতা আছে মোৰ সম্পূৰ্ণৰূপে সঁহাৰি আছে শুভকামনা আছে অভিনন্দন জনাইছোঁ আৰু আমি সকলোৱে একেলগে লগ হৈ আমি যুঁজিম উপকৃত কৰিব পাৰোঁ আজি আপোনালোকে যেনেকৈ ইয়াত উপস্থিত হৈছেহি আমাৰ এই জ্যোতি চিত্ৰবনত এই মহান শিল্পী জ্যোতিৰ যি জ্যোতি এই জ্যোতি কামৰূপৰ যি গুৱাহাটীৰ এটা এৰিয়াৰ জ্যোতি চিত্ৰবন নহয় এই জ্যোতি চিত্ৰবনৰ জ্যোতি আপোনালোকৰ সহযোগত আমি গোটেই অসম ভাৰতত যাতে ইয়াৰ জ্যোতি বিলাব পাৰোঁ আমাৰ কালচাৰ আমাৰ যিটো আমাৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে ভাল হ'ব আমি আশা ৰাখিছোঁ আৰু মোৰ ফালৰ পৰা যিমান হয় মই সঁহাৰি জনাম এইটো মই এতিয়া কোৱা নাই থেংক ইউ জিদ্দাই কৈছিলে জিদ্দাক মই সুধিছিলোঁ ফেচবুকত এনেকৈ কিবা পোষ্ট দেখা পালোঁ যে অল আছাম কৰিঅ'গ্ৰাফাৰ এছ'চিয়েশ্যন ফৰ্ম হ'ব খুজিছে এইটো বিষয়ে মই কি সুধিছিলোঁ তেতিয়া জিদ্দাই যেতিয়া ক'লে চন্দনাৰ কথাটো ক'লে তেতিয়া শুনা পাই সঁচাকৈ খুব ভাল লাগিলে এনেকৈ যদি আমি সকলো একত্ৰিত হৈ কিবা এটা ইজনে সিজনৰ কাৰণে কৰিব পাৰোঁ তাতকৈ ডাঙৰ মানে কাম হয়তো আৰু থাকিব নোৱাৰে আৰু যিহেতু মই নিজে মানে উপলব্ধ কৰোঁ যে মানুহৰ বিপদত পৰিলে বেমাৰ আজাৰটো হ'বই তাক যাতে আমি ইজনে সিজনক সহায় কৰিব পাৰোঁ তাৰ বাবে সকলো যে আগবাঢ়ি আহিছে সেইটো মানে খুব ভাল লাগিছে আৰু আমি আছোঁ ময়ো থাকিম মোৰ যেনেকৈ যেতিয়া পঢ়িছোঁ মইতো ভালেই হ'ল আহিম আৰু এটা ভাল লাগিছে কি এটা কৰ্মশালাৰে আপোনালোকে কামটো আৰম্ভ কৰিব খুজিছে আপোনালোকে আজি উপস্থিত হৈছা যোৱাবাৰ মিটিংখনত ইমান একো নাছিল একদম কম সংখ্যক আছিল আজি তোমালোকে ইমান আহিছা আৰু আছে আমাৰ মাজত এতিয়া প্ৰথম কথা হৈছে মই অসীমৰ এটা পাৰ্মিশ্যন লওঁ আমাৰ গগৈৰ যে যিহেতুকে মই এজন ইয়াৰে মাজৰ ডান্সাৰ এজনক মাতিব পাৰোঁ নেকি আচলতে কিয় মাতিব খুজিছোঁ মই কওঁ আমাৰ কনচেপ্টটো কি আমি কি কৰিব য'ত আছে শান্তিত থাকক ধুনীয়াকৈ থাকক ঠিক আছে আমি লৈছোঁ থেংক ইউ ষ্টাৰ্ট জানো আমি মাতি দিয়া কোনোবা অকণমান কৈ দিয়া তোমালোকে জানিব লাগিব কি হ'ব গৈ আছে নহয় জানো জানিব লাগিব কোৱা অকণমান কোৱা তেতিয়াহ'লে এওঁ কোৱা মানে তোমালোকে বস্তুখিনি ক্লিয়াৰ হ'বা আগে এতিয়াও কিছুমানে ক্লিয়াৰ হোৱা নাই নহয় জানো কুণাল অলপ বহি লৈছোঁ জানিব লাগিব আমি জানি থাকিলে মই সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু মই বেছি টাইম হোৱা নাই ইয়াত আহিব অলপ টাইম হৈছে আৰু মই চবকে ক'ব বিচাৰিছোঁ যে এইটো যোনটো ডিচিশ্যন লৈছে একচুৱেলি আমাৰ ডান্সাৰবোৰৰ কাৰণে ভাল কৰিছে যিহেতু আমি এটা যোনটো আমি এতিয়া লৈ আছোঁ লাইনটো আমি ভুল কৰি যে মাহঁতে যে আগতে কৈছিলে আৰু অলপ বেছিকৈ ভাল হ'ব সেইটো বহুত শুনিছিলোঁ লকডাউনৰ টাইমত বাট য'ত আমাৰ অনলাইন ক্লাছ চলি আছিলে বাট সেনেকুৱা কাম নাছিলে বিকজ ডান্সত তেতিয়া এনেকুৱা কৰে অনলাইনহে ক্লাছ ইমান পে'মেণ্ট নহয় হাফ পে'মেণ্ট নহয় সেইটো আমি ফিল কৰিছিলোঁ তেতিয়া বাট এতিয়া আকৌ বেক টু দ্য
আকৌ আমি উভতি গৈছোঁ এতিয়া সেইটো এটা বহুত ভাল খবৰ বাট এতিয়া এইটোৱে হৈছে যে এইটো যোনটো এটা গ্ৰুপ ফৰ্ম হৈছে এইটোৰ জৰিয়তে আমি পিছলৈকেও কিবা এটা হ'লে এটলিষ্ট আমাৰ হেল্প হ'ব যোনটো আমি মিছ কৰিছিলোঁ যাব লাগিব প্ৰথম কথা এইটো চলি গ'লেহে আমি গম পাম যে এই বস্তুটো আমাৰ কাম আছে মানে আমাৰ নেক্সট যিখিনি জেনেৰেশ্যন আমি চন্দনা হওক বা এনেকুৱা কোনো ধৰণৰ যাতে আমি নেক্সট হেৰি কৰিব লগা নহয় মানে আমাৰ আৰ্টিষ্ট মই সিদিনাখনো কৈছোঁ আমাৰ শিল্পীখিনি বহুত স্বাভিমানী আমি মানুহৰ ওচৰত ভিক্ষা কৰিবলৈ খুজিবলৈ টান পাওঁ লাগিলে নোখোৱাকৈ এসাঁজ থাকি যাম তথাপিতো খুজিবলৈ টান পাওঁ গতিকে এনেকুৱা ধৰণৰ যদি আমি এছ'চিয়েশ্যন ক্ৰিয়েট কৰোঁ বা এনেকুৱা ধৰণৰ এছ'চিয়েশ্যন যদি